ভালপোৱা মানে হৈছে এক সঁচা অনুভূতি যিয়ে জীয়াই থকাৰ প্ৰেৰণা দিয়ে। ভালপোৱা অনুভূতিয়ে প্ৰতিটো খোজতে আমাক আগুৱাই যোৱাত শক্তি দিয়ে। সঁচা ভালপোৱাই হয়তো সময় পৰিস্থিতি একো নামানে, সেয়ে মৃত্যুৰ আগমুহূৰ্তলৈকে চলি থাকে। বন্ধুসকল, আজি আমি কেইটামান সঁচা প্ৰেম কাহিনীৰ বিষয়ে জানিম যিয়ে হয়তো আপোনাক আপ্লুত কৰিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন দবাওক লেটেষ্ট ভিডিঅ' সকলোতকৈ আগতে পাবলৈ। প্ৰদ্যুমন কুমাৰ মহানন্দ আৰু চাৰ্লট শ্লেডবিনৰ প্ৰেম কাহিনী সঁচাই অতুলনীয়, ঠিক বলিউডৰ কাহিনীৰ দৰে। নিজৰ ভালপোৱাক লগ কৰিবলৈ প্ৰদ্যুমনে ভাৰতৰ পৰা চাইকেল চলাই ছুইডেন পাইছিলগৈ। উৰিষ্যাৰ এটি দুখীয়া পৰিয়ালত প্ৰদ্যুমনৰ জন্ম হৈছিল। সৰুৰে পৰাই ছবি আঁকাৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল। 1971 চনত নতুন দিল্লীৰ আৰ্ট কলেজত তেখেতে নামভৰ্তি কৰিছিল আৰু তাৰ পাছলৈ তেওঁ এজন প্ৰসিদ্ধ চিত্ৰকাৰ হিচাপে নিজকে গঢ় দিবলৈ সক্ষম হয়। সেই সময়ত তেখেতৰ খ্যাতি ছুইডেন পৰ্যন্ত বিয়পি পৰিছিল। ছুইডেনৰ এগৰাকী 19 বছৰীয়া কিশোৰীয়ে তেখেতৰ কলা দেখি মুগ্ধ হয় আৰু নিজৰ ছবি অঁকাৰ উদ্দেশ্যে ভাৰতত উপস্থিত হয়। এইজনী আছিল চাৰ্লট ৱন শ্লেডবিন। চাৰ্লটৰ ছবি আঁকি থাকোঁতে প্ৰদ্যুমনে তাইৰ প্ৰেমত পৰিছিল আৰু আনফালে চাৰ্লট এনেও প্ৰদ্যুমনৰ প্ৰতি আকৰ্ষিত হৈ আছিল। পাছত দুয়ো কম সময়ৰ ভিতৰতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পাছত চাৰ্লট নামটো বদলাই সেই সময়ত চাৰ্লটা ৰখা হৈছিল। কিন্তু কিছুদিন পাছতে চাৰ্লট ছুইডেন যাব লগা হয়। তেতিয়া তাই প্ৰদ্যুমনক যাবলৈ লগ ধৰিছিল, কিন্তু তেতিয়াও প্ৰদ্যুমনৰ শিক্ষা সম্পূৰ্ণ হোৱা নাছিল, গতিকে পাছত যোৱাৰ প্ৰতিশ্ৰুতিৰে তাইক বিদায় দিছিল। ইয়াৰ কিছুমাহ পাছত যেতিয়া প্ৰদ্যুমনৰ শিক্ষা সম্পূৰ্ণ হ'ল, তেতিয়া কিন্তু তেওঁৰ হাতত প্লেনত বা আন কোনো ব্যৱস্থা কৰি যোৱাৰ বাবে টকা নাছিল। অৱশেষত প্ৰদ্যুমনে নিজৰ চাইকেলেৰে ছুইডেন যোৱাৰ সিদ্ধান্ত ল'লে আৰু যাত্ৰা আৰম্ভ কৰিলে। সম্পূৰ্ণ 5 মাহ কাল চাইকেল চলোৱাৰ পাছত তেওঁ গৈ ছুইডেন পালে। আজি প্ৰদ্যুমন উৰিয়া সাংস্কৃতিক ৰাজদূত হিচাপে কৰ্মৰত। চাৰ্লট আৰু 2টি সন্তানেৰে তেওঁলোকৰ এখন সুখৰ সংসাৰ আছে। বন্ধুসকল, এইটো ঘটনা লৈ সঞ্জয় লীলা ভাঞ্চালীয়ে এখন চিনেমা বনোৱাৰ সিদ্ধান্ত লৈছে। তুৰিয়াৰ জন্ম হৈছিল তেহাটীত আৰু পাছত তেওঁলোকৰ পৰিয়াল অষ্ট্ৰেলিয়াত বসবাস কৰিবলৈ লৈছিল। তেতিয়া তাইৰ বয়স আছিল 3 বছৰ। স্কুলীয়া কালত তাতে তাইৰ চিনাকি হৈছিল মাইকেলৰ লগত। তাৰ পাছৰ পৰাই দুয়োৰে প্ৰেম আৰম্ভ হৈছিল আৰু পাছলৈ দুই বিবাহপাশত আবদ্ধ হৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল। কিন্তু হঠাতে তুৰিয়াৰ জীৱনলৈ নামি আহিছিল এক ধুমুহা। 2011 চনৰ 2 ছেপ্টেম্বৰত এক দুৰ্ঘটনাত তুৰিয়াৰ দেহৰ প্ৰায় আধা জ্বলি যায়। তাৰপিছত প্ৰায় 5 মাহ হস্পিটেলত তুৰিয়াৰ চিকিৎসা চলে। বহুকেইটা চাৰ্জাৰীৰ অন্তত তুৰিয়াৰ জীৱন ঘূৰি আহে। সেই সময়ত তাইৰ লগত ছাৰ দৰে লাগি আছিল মাইকেল। পুলিচ অফিচাৰ হিচাপে কৰ্মৰত মাইকেলে সেই সময়ত চাকৰি ত্যাগ কৰি সম্পূৰ্ণভাৱে তুৰিয়াৰ তত্বাৱধানত লাগি যায়। এয়া হয়তো প্ৰকৃত ভালপোৱা। এতিয়া তুৰিয়াৰ আগৰ সেই ধুনীয়া মোহনি নাই, কিন্তু আছে এখনি সঁচা অন্তৰ আৰু ভালপোৱা। মাইকেলেও হয়তো তুৰিয়াৰ হৃদয়খনকে ভাল পাইছিল। সেয়ে আজিও দুয়ো সঁচা মৰম ভালপোৱাৰ মাজত জীয়াই আছে। 2013 চনৰ জুন মাহত বিজয়কান্ত আৰু তেখেতৰ পত্নী লীলাই ৰাজস্থানৰ অলবৰৰ পৰা তীৰ্থযাত্ৰা আৰম্ভ কৰিছিল। বিজয়কান্তই সেই সময়ত উত্তৰাখণ্ডৰ টুৰ অপাৰেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তীৰ্থযাত্ৰাৰ সময়তে অহা বিধ্বংসী বানপানীত লীলা নিৰুদ্দেশ হয়। বিজয়কান্তই পত্নীক বিচাৰি গোটেই উত্তৰাখণ্ড চলাত কৰিলে। তেওঁৰ লগত আছিল মাথো, ঘৈণীয়েকৰ এখনি ফটো। পাহাৰে পৰ্বতে গাঁৱে ভূঞে পত্নীক বিচাৰি বিজয়কান্ত পাগলৰ দৰে হৈ পৰিছিল। কিন্তু তথাপিও তেখেতে হাৰ মনা নাছিল। আনফালে চৰকাৰী সূত্ৰৰ মতে লীলাৰ মৃত্যু হৈছিল আৰু তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা অহা আৰ্থিক সাহায্যও বিজয়কান্তৰ পৰিয়ালে পাই আছিল। কিন্তু বিজয়কান্তৰ মনে এইটো কেতিয়াও মানি ল'ব পৰা নাছিল যে তেখেতৰ পত্নীৰ মৃত্যু হৈছে, আৰু অৱশেষত তেখেতৰ প্ৰাৰ্থনা যেন ভগৱানে শুনিলে। পত্নী নিৰুদ্দেশ হোৱাৰ প্ৰায় 2 বছৰ পাছত 2015 চনত উত্তৰাখণ্ডৰ গংগুলি গাঁৱত বিজয়কান্তই তেখেতৰ পত্নী লীলাক বিচাৰি পালে।